এৰিয়াটোতে হাতী মানুহৰ সংঘাত আজি বহু বছৰ ধৰি হৈ আছে আৰু বহুজন মানুহ মোটামুটি আজি 10 বছৰত 20 জনতকৈ অধিক মানুহ লষ্ট হৈছে যিখিনি ময়ো বিভিন্ন তেনেকুৱা ফেমিলিত গৈছোঁ আৰু বহু আপোনাৰ ঘৰ দুৱাৰো নষ্ট হৈছে তাতো আমি গৈছোঁ আৰু খেতি পথাৰটো চাওক গৈ আপুনি ইয়াৰ পৰা আচৰিত হ'ব ইয়াৰ পৰা গৈ বৰকুলা পথাৰ ইমাজিন কৰিব নোৱাৰি যে ইয়াৰ পৰা হাতী বৰকুলা পথাৰ যাব পাৰে ইয়াৰ পৰা গৈ শোলমাৰী পথাৰ ননৈ পথাৰ যাব পাৰে উৰিয়া গাঁৱত গৈ পেলাই আপোনাৰ NH 37ত হাতী ওলাব পাৰে এনেকুৱা ধৰণৰ কথা চলচলি পুৰণি গুদামটো একেবাৰে ঘৰৰ নিচিনাই হ'ল বুলি ক'ব লাগিব হাতীৰ এই সংঘাতটো যোৱা বছৰ এই বছৰ এতিয়া চাওক এতিয়া আমি নিজেও দেখিছোঁ যে এতিয়া আমি গৈ থাকিলে দেখা পাওঁ এতিয়া আমি ব্ৰহ্মপুৰলৈ গৈ থাকিলে দেখিম ধানখিনি মানুহে আৰামত চপাব পাৰিছে গতিকে খুব পদক্ষেপ সাংঘাতিক এটা পদক্ষেপ লৈছে গতিকে মই ধন্যবাদো জনাইছোঁ আৰু লগতে মই মানে খুব আপ্লুত হৈছোঁ আৰু তেখেতসকলৰ এই কামত মই নিজেও জড়িত হ'ম বুলি মই আজি নিজেই মানে এটা মনতে সংকল্প লৈছোঁ হয় আৰু এটা বস্তু মই আচৰিত পালোঁ মানে আপোনালোকেও নিশ্চয় এইটো আপোনালোকৰ কৌতূহল হ'ব মই মানে দুলুক ফোন কৰি সুধিছোঁ যিজন আমাৰ ইয়াৰ দুটা যে এইখিনিতে যে খেতি কৰিব লাগিব ঠিক আছে হাতী মানুহৰ সংঘাতৰ কাৰণে হাতীখিনিক মানে খাদ্য লাগে মানে খাদ্য কৰি দিব বাৰু তেনেকুৱা প্ৰচেছ হৈ যাব কিন্তু এইখিনিতেই মানে খেতি কৰিব লাগিব ইয়াতেই হাতী আহি খাব আৰু যিটো ডিচিপ্লিনলি খুৱাইছে আপোনালোকে সুধিলে গম পাব মই সুধি আহিলোঁ যে এটা পৰিসীমা দি দিয়ে যে আজি 15 বিঘা মাটি ধান খাবলৈ দিব এতিয়া 15 বিঘা মাটিয়ে ধান খাই হাতী গুচি যায় আনাদাৰ 75 বিঘা মাটি বা 85 বিঘা মাটি ধান দুলুৰ হাতত থাকি যায় নেক্সট ডে আকৌ 10 বিঘা বা 15 বিঘা দিয়ে সেইটো খাই গুচি যায় এনেকৈ 26 ডেজ এইটো ছিজনত তেওঁ কমপ্লিট কৰিছে যোৱাকালি তেওঁৰ ধানখিনি শেষ হৈছে বুলি কৈছে গতিকে মানে এইটো আমি মানিব লাগিব যে ভূঞা ডাঙৰীয়া আৰু মানে দুলু মিলি পেলাই তেখেতসকলে মিলি যিটো কৰিছে আচলতে শলাগ ল'বলগীয়া আৰু মোক সিদিনা এনেকুৱা জানে মই অলপ সামাজিক কামত লাগি থাকোঁ মোক কেইজনমান যুৱকে সুধিছিলে সেইদিনা যে আপুনি যে পলিটিক্স কৰি আছে আপুনি যদি এবাৰ জিকে ব্ৰহ্মপুৰৰ পৰা MLA জিকে আপুনি আপোনাৰ এই মূল কাম কি হ'ব তাৰ ভিতৰতে মই কৈছিলোঁ এটা হাতী মানুহৰ সংঘাত দূৰ কৰাটো কথা আৰু আমাৰ যিটো কামপুৰ ছাইডত বানপানী আমাৰ চাওক ব্ৰহ্মপুৰখন যদি চাওঁ আমি এটা চাব চাপানালাৰ পৰা ৰেংমেঙলৈ এটা জোন আৰু মানে কঠীয়াতলিৰ পৰা যদি কামপুৰলৈ চাওঁগৈ আমি একেবাৰে নিজ নাৰিকলিলৈকে ধৰি সেইটো এটা জোন তাত হয় বানপানী আৰু ইয়াত হয় হাতী পৰ্ব এতিয়া মই যদিও ক'লোঁ যে হাতী মানুহৰ সংঘাতটো দূৰ কৰিবলৈ চাম সঁচা অৰ্থত আজি খোলাকৈ কৈছোঁ মই ভাবি আছিলোঁ যে যদি জিকি যাওঁ মই কেনেকৈ হেৰি কৰিম কিন্তু আজি হঠাৎ আহি গম পালোঁ যে মানে চলিউশ্যনটো দেখোন দুলু বা আমাৰ প্ৰদীপ ভূঞা ডাঙৰীয়া দেখোন ধুনীয়াকৈ উলিয়ালেই মানে গতিকে ইয়াত আমি সকলোৱে অলপ সহযোগিতা কৰিলে দেখোন সুন্দৰকৈ হৈ যাব গতিকে মই খুব আপ্লুত হৈছোঁ মই তেওঁলোকৰ লগত থাকিম বুলি কথাও দিছোঁ আৰু মোৰ মতে মোৰ মানে আহি থকা দিনৰ পৰিকল্পনাৰ এটা চিন্তাৰ মানে উত্তৰ মই পাই গৈছোঁ আৰু হয় হয় ধন্যবাদ